बिसायख'थि आय'गा जानो गोनां लकसभा बिसायख'थिनि खालारखौ फोसावना होनायनि उनावनो राजखान्थियारि हान्जाफोरनि फोसावदिंनाया गोख्रोंनिफ्राय गोख्रों जादों। बेबादि समावनो बिटिआर हालामनि मैखोम बेरेखा हान्जा बिपिएफआ दिनै 4 नं दरं उदालगुरि बियाबनि इलेक्शन स्टीयरिं कमिटिखौ दाफुंनानै लानायजों लोगोसे बिसायख'थि फोसावदिंनायनि गाहाय मावखुलिखौ बेखेवो। उदालगुरि जिल्ला बिपिएफनि गाहाय मावखुलियाव इलेक्शन स्टीयरिं कमिटि दानाय बे मेलाव 4 नं दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गा दास बर', बारग' मन्त्रि एबा उदालगुरि जिल्ला बिपिएफनि आफादगिरि रिहन दैमारि, बारग' एमएलए इमानुएल मुसाहारिमोनजों लोगोसे गुबुन गोजौ दैदेनगिरि आरो हान्जानि गोबां मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव 4 नं दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गा दास बर'आ बाहागो लानानै खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। হয়, আমার একচুয়ালি আজি মুখ্য কাৰ্যালয় এইটো গোটেই ইলেকশ্যনটোৰ ওদালগুৰিত আমি স্থাপন কৰিছোঁ। ইয়াৰ পিছতে ভেৰগাঁও জিলা, দৰং জিলা, আমাৰ তামোলপুৰ জিলাত আৰু এটাকৈ অফিচ হ'বই, কিন্তু এইটো হেডকোৱাৰ্টাৰ আল্টিমেটলি ষ্টাৰিং কমিটি ইয়াতে বহিব, ইয়াতে আলোচনা কৰিব, সিদ্ধান্ত ইয়াতে ল'ব। তাৰপিছত আমি সভা সমিতিকে ধৰি নমিনেশ্যন দিয়ালৈকে কি কি কাম কৰিম আজি আমাৰ বিতং আলোচনা হ'ব। ষ্টাৰিং কমিটি তেওঁলোকে সিদ্ধান্ত ল'ব। আমি ইতিমধ্যে নিৰ্বাচনৰ কাম কাজ চলাইছোঁ, কাৰণ আমাৰ বিশেষকৈ এই 6টা চিটত পৰ্যাপ্ত পৰিমাণৰ দলীয় কৰ্মী আৰু নেতা আছে আৰু তেওঁলোকে বহুত আগুৱাই লৈ গৈছে ইতিমধ্যে দলটো, আৰু ৰিপিট কৰিব লাগে খালি পাব্লিকৰ ওচৰলৈ গৈ আপোনালোকে নাঙলৰ ছবি ভোট দিয়ক বুলি। এতিয়া ইয়াৰ লগতে মই আজি এটা কথা ক'ব বিচাৰিছোঁ যে অনাৰেবল স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 3 দিন আগতে এটা মন্তব্য কৰিছে। তেওঁ ভাৰতীয় জনতা পাৰ্টীলৈ অমুকে আহিব লাগে বুলি তেওঁ কৈছে, যিটো এগৰাকী স্পীকাৰে ক'ব নালাগে। স্পীকাৰ সকলো ৰাজনৈতিক দলক ৰিপ্ৰেজেণ্ট কৰে আৰু তেওঁ সকলো ৰাজনৈতিক ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁ এটা বিশেষ ৰাজনৈতিক দলত যোগদান কৰিবলৈ কৈছে। মই ভাবোঁ তেওঁ স্পষ্টীকৰণ দিয়ক কি প্ৰসংগত তেওঁ কৈছিল। আদাৰৱাইজ তেওঁ যদি এই কথাটো যদি কৈছে তেতিয়াহ'লে তেওঁ কিন্তু নিয়ম ভংগ কৰিছে আৰু তেওঁ স্পীকাৰ হিচাপে থকাৰ যোগ্যতা হেৰুৱাইছে। এইটো ৰাইজে নিৰ্ণয় কৰিব। যিজন কেণ্ডিডেটে ছিকিউৰিটি ফৰফিট কৰে তেওঁ ভাবে জিকিম বুলি, গতিকে ডিচিশ্যন ল'ব ৰাইজে। আৰু কোকৰাঝাৰ, দৰং, ওদালগুৰিত এইবাৰ বিপিএফৰ লগত আছে ৰাইজ। বিজয়ী হোৱাৰ পিছত মোৰ ইণ্ডিভিজুৱেল ভিজন আছে যে বিশেষকৈ দৰং ওদালগুৰি চিটটো অসমৰ কোনো চিটৰ লগত নিমিলে। 50% ইনচাইড 6 শিডিউল আৰু 50% আউটচাইড 6 শিডিউল। ইয়াত কথা কওঁতেও আমি সাৱধান হ'ব লাগিব। আমি পাৰ্লিয়ামেণ্টতে কথা কওঁ বা এতিয়া ইলেকশ্যন মিটিঙতে কওঁ, আমি 2টা অঞ্চলক ৰিপ্ৰেজেণ্ট কৰি কথা ক'ব লাগিব। বহু সমস্যা BTCৰ লগত নান BTC এৰিয়াৰ নিমিলে আৰু নান BTC এৰিয়াৰ সমস্যাৰ লগত BTCৰ সমস্যা নিমিলে। এক্সাম্পল হিচাপে যিখন নান 6 শিডিউল এৰিয়াৰ কাৰণে আজি মুখ্য বিষয়, সেইখন আমাৰ 6 শিডিউল এৰিয়াত কোনো মূল্য নাই, ইমপ্লিমেণ্ট নকৰে কাখন। গতিকে তেনেকুৱা বিষয়বিলাক আমি এড্ৰেছ কৰোঁতে কঠিন হ'ব, কিন্তু আমি তথাপি প্ৰপাৰলি ৰাইজকো এড্ৰেছ কৰিম আৰু ভৱিষ্যতে বিজয়ী হৈ যোৱাৰ পিছত 6 জনগোষ্ঠী জনজাতিকৰণ, বৃহৎ নদীবান, আমাৰ অসম চুক্তিৰ ৰূপায়ণ, আমাৰ উগ্ৰপন্থী যিবিলাক ছেটেলমেণ্ট পাবলগীয়া আছে এতিয়াও তেওঁলোকক দিয়া নাই, তেওঁলোকৰ সম্পৰ্কে আমি আটাইবিলাক বিষয় এড্ৰেছ কৰিম। যিবিলাক বিষয় 20 বছৰত এবাৰো একদিনৰ কাৰণেও MP সকলে, বিজেপিৰ MP সকলে এড্ৰেছ নকৰিলে পাৰ্লিয়ামেণ্টত, যাৰ কাৰণে গোটেই অঞ্চলত MP দিলীপ শইকীয়াই কওক বা আগৰ MP সকলৰ ক্ষেত্ৰত এক সাংঘাতিক বিৰুদ্ধে ভোট দিয়াৰ কাৰণে মাৰবাদ দিছে। মানে অকল UPPL বুলিয়ে নহয়, তেওঁলোকৰ নিজৰ দলৰ বিজেপি দলৰ বহু কৰ্মী আৰু যিটো নৰ্মেলি 10 to 12% ফ্লোটিং ভোট থাকে, যোৱাবাৰ যিবিলাক বিজেপিত দিছে তেওঁলোক ৰিভাৰ্চ কৰিছে অলৰেডি। 10 to 12% ভোট মানে মেজৰ ভোট BPF-লৈকে চুইং কৰিব, যিখিনি বিজেপি কৰ্মী নহয়, নেতাও নহয়, ভোটাৰ আছিল, তেওঁলোকে অলৰেডি চুইং কৰিছে। আজি আপুনি দেখিছে ইয়াত যিখিনি মহিলাই BPF দলত যোগদান কৰিছে তেওঁলোক নেতা নহয়, কিছু অংশক আছে বিষয়ববী, কিন্তু নেতা নহয়।
ভোটাৰ যেতিয়া ৰিয়েক্ট কৰিছে ভোটাৰে যেটা বেয়া পাইছে নেতা বেয়া পালে আৰু এটা নেতা ওলাব কিন্তু ভোটাৰ বেয়া পালে ডেঞ্জাৰাছ পলিটিকেল পাৰ্টিৰ কাৰণে আজি মহিলাসকলে ইয়াত যোগদান কৰি এটা কথা প্ৰমাণ কৰিছে UPPL আৰু বিজেপিৰ মহিলাসকলে BPFত যোগদান কৰি যে আমাৰ এই অঞ্চলৰ ভোটাৰ খুব বেয়া পাইছে নিশ্চয় ভোটিং মেচিন সম্পৰ্কে এতিয়া কিবা নতুন কথা কৈ একো লাভ নাই যেহেতু অলৰেডি প্লেচ কৰিছে ভোটিং মেচিনত ইলেকশ্যন হ'ব আৰু চাওক ভোটিং মেচিন সম্পৰ্কে প্ৰথম ব্যৱহাৰ কৰিছে কংগ্ৰেছে আনিছে তেওঁলোকে ইউজ কৰিলে আৰু এতিয়াৰ চৰকাৰে মিছইউজ কৰিছে ডেট ইজ ডিফাৰেঞ্চ অনলি কংগ্ৰেছে ব্যৱহাৰ কৰিলে আৰু বৰ্তমান ৰাজনৈতিক দলটোৱে অপব্যৱহাৰ কৰিছে অপব্যৱহাৰ নকৰিলে ভাল পাব गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि